আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতুহ। পবিত্ৰ ৰমজান মাহৰ কঠোৰ ব্ৰত ৰোজা পালনৰ অন্তত শাওৱাল মাহৰ পহিলা তাৰিখে পশ্চিম আকাশত কাশী জোনটিয়ে আত্মপ্ৰকাশ কৰাৰ লগে লগে সমগ্ৰ বিশ্বৰ মুছলমান লোকসকলে আনন্দত মতলীয়া হৈ উদযাপন কৰে পবিত্ৰ ঈদ উল ফিতৰ। এইবেলি ঈদ উপলক্ষে সমগ্ৰ অসমৰ ইছলামধৰ্মী অসমীয়া ৰাইজৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ, উদ্দীপনা আৰু প্ৰস্তুতি। ঘৰে ঘৰে মা ভনীহঁতে মনৰ আনন্দত নিজ হাতে নানা ৰঙী সুস্বাদু পিঠা-পনা আৰু চেৱৈ আদি বনাই ঈদৰ বাবে সাজু হৈছে। আহকচোন ঈদৰ বতৰত পলম নকৰি আমাৰ মা ভনীহঁতৰ আখলত সোমাই কিছু থলুৱা পিঠাৰ আমেজ লওঁ। সকলোলৈ হেঁপাহৰ ঈদ উল ফিতৰৰ হিয়া ভৰা মৰম, প্ৰীতি আৰু শুভেচ্ছাৰে। আসসালামু আলাইকুম। সদৰীলৈ ঈদ উল ফিতৰৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আমি নিজে ঘৰতে বনোৱা থলুৱা পিঠা-পনা কিছুমান আপোনালোকক দেখুৱাম। এইবোৰ হৈছে পাপৰ, এইবোৰ হৈছে ফুল পিঠা, বগা ৰঙৰ সেইবোৰ হৈছে চেৱাই, ৰঙা আৰু হালধীয়া ৰঙৰ যিবোৰ দেখিছে এইবোৰ হৈছে জেং পিঠা, আমাৰ মিয়া ভাষাত আউলা খিচি বুলি কয়। এইবোৰৰ নাম জানেনে ৰাইজ? এইবোৰ হৈছে চাগু পিঠা, বহুত সুস্বাদু হয়। পিঠাবোৰ চাই কেনে লাগিল ৰাইজ? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ঈদৰ দাৱাত দিছোঁ দেই সকলোকে, নহাকৈ নাথাকিব। ধন্যবাদ। মই ঈদৰ পিঠা বনাইছোঁ, সকলোৱে চাওক। এইটো হ'ল পাপৰ পিঠা, এইটো হ'ল ফুল পিঠা, কোনোবাই জ্যোৎস্না পিঠাও বুলি কয়, এইটো হ'ল জেং পিঠা। চবকে ঈদৰ দাৱাত দিলোঁ, চবেই আহি পিঠা খাই যাব আমাৰ ঘৰত। ধন্যবাদ। এইটো বিছা পিঠা, এইটো জলকীয়া, আদা, নিমখ আদি দি বনাইছে। এইটো ফুল পিঠা, এইটো চাবু পিঠা, ইমান ধুনীয়া ধুনীয়া কালাৰ। এইটো পিঠা বহুত কঠিন হয় বনোৱা, খোৱাত বহুত টেষ্টি হয়। এইটো আৰু বেছি টেষ্টি, বহুত ধুনীয়া পিঠা। চাওক। প্ৰিয় ভিউৱাৰ্ছ, এয়া আৰু কিছুমান জেং বা আউলাকেচি পিঠা। চাওক কিমান ধুনীয়া, ৰঙা, বগা, হালধীয়া বিবিধ ৰঙৰ এইবোৰ পিঠা, খুব ধুনীয়া। আৰু এইবোৰ হৈছে পাপৰ, খোৱাত বহুত সোৱাদ। প্ৰিয় ভিউৱাৰ্ছ, এইবাৰ আপোনালোকক দেখুৱাব খুজিছোঁ মা ভনীহঁতে ঘৰতে চাউলৰ গুড়িৰে বনোৱা চেৱৈ। মা ভনীহঁতৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই চেৱৈসমূহ নোখোৱাকৈ আমি ঈদ পালন কৰাৰ কথা ভাবিবই নোৱাৰোঁ। ধন্যবাদ আৰু ঈদ মুবাৰক।